দেখি খুবেই বেয়া লাগিল। অকমানি ল'ৰাটো কেনেকৈ গাঁতত পৰি গ'ল। আপোনালোকে চাইছেনে সেই বাতৰিটো? আমি বেহাৰবাৰী আউটপোষ্টৰ পৰা ইনস্পায়াৰ হৈছোঁ এইটো কাম কৰিবলৈ। তেওঁলোকে ঠিকেই কৈছে, আমাৰ সাধাৰণ মানুহবোৰৰে বেছি ভুল আছে। চিচি কেমেৰাবোৰ ৰাস্তাৰ পৰা উঠাই লৈ যায় আৰু ৰাস্তা বনোৱাৰ সময়ত বা বনোৱাৰ পাছত এইটো সুৰক্ষা দিয়াৰ দায়িত্ব বহু পৰিমাণে আমাৰ জনসাধাৰণৰ ওপৰতো আছে। অকমানি ভিউৱাৰ্ছসকল, ৰাস্তাত অহা যোৱা কৰোঁতে এনেকুৱা ধৰণৰ সৰু ডাঙৰ যেনেকুৱা গাঁত নেদেখা কিয় অকমানি গছপাতৰ মানে এটা গছৰ সৰু ঠাল এটা দি হ'লেও সেইটো এটা চিন দিবলৈ চেষ্টা কৰিবা, যাতে আগলৈ কোনো বিপদত পৰিব নোৱাৰে। আমি চৰকাৰক সমালোচনা কৰাৰ আগতে নিজে কিছুমান কাম হাতত লওঁ ব'লক। যেনে এতিয়া নতুনকৈ বনাই যোৱা এটা ৰাস্তাত যদি বাৰিষা চিজনত বৰষুণ পৰি তাত পানী জমা হৈ থাকে, তেনেহ'লে সেই পানী জমা হোৱা অংশটো তললৈ বহি গৈ তাত গাঁতৰ সৃষ্টি হ'ব পাৰে আৰু তাত দুৰ্ঘটনা হ'ব পাৰে। আমি ৰাস্তাত পানী জমা হোৱা ঠাইবোৰৰ পৰা পানীবোৰ আঁতৰাবলৈ চেষ্টা কৰোঁ ব'লক। আমাৰ চৰকাৰে আমাক বহুত সহায় কৰিছে, কিন্তু এই অকমানি অকমানি কথাবোৰত চকু দি থাকিবলৈ তেওঁলোকৰ হাতত সময় নাই। আৰু যদিও তেওঁলোকে সৰু সৰু কথাবোৰত চিন্তা কৰি থাকে, তেতিয়াহ'লে আমাৰ প্ৰকৃততে কৰিবলগীয়া কামবোৰত আমি পিছ পৰি যাম। সেইকাৰণে আমি সাধাৰণ ৰাইজে সমালোচনা কৰাৰ সলনি সহযোগহে কৰিব লাগে। আপোনালোকে জানেনে, এই যে ৰাস্তা কন্ট্ৰেক্ট লয় ডাঙৰ ডাঙৰ কন্ট্ৰেক্টাৰবোৰ, তেওঁলোকে ৰাস্তা বনোৱাৰ আগত পইচা নাপায় নহয়। নিজৰ হাজতীয়া ধনেৰে কামটো আৰম্ভ কৰি শেষ কৰাৰ পাছত, ভালদৰে কৰাৰ পাছতহে চৰকাৰে তেওঁলোকক পইচাটো দিয়ে। কন্ট্ৰেক্টাৰসকলে যে ৰাস্তাটোৰ জোখতহে বস্তু আনে আৰু বেছিকৈ অনাৰ কোনো থলো নাথাকে। আমি যে সেই তেওঁলোকে আনি থোৱা জোখৰ বস্তুখিনি যেনে শিল বালি এইবোৰ নি ঘৰলৈ কঢ়িয়াই ঘৰৰ কামত ব্যৱহাৰ কৰোঁ। ফলত ৰাস্তাত যিমান পৰিমাণৰ বস্তু ব্যৱহাৰ হ'ব লাগিছিল সিমান ব্যৱহাৰ নহয়। এয়াও আমাৰ এটা ডাঙৰ ভুল। গাইজ, মই ভেকুলা আৰু ই বগাই আমি দুয়ো আপোনালোকলৈ অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ অকমানি অকমানি বৰঞ্চ ডাঙৰ বিপদবোৰ যাতে দুনাই নহয়, তাৰ কাৰণে আপোনালোকে চকু দিয়ে যেন। Thank you guys.